सुमन को मारना इतना मुश्किल नहीं नामुमकिन है আমাৰ অসমীয়া ল'ৰা বহুত কষ্ট কৰিছে ভাল হওক বৰষুণটো বৰ বেয়া টাইমত পেলাইছে গুৱাহাটীত ইলেকশ্যন আছে আজি তাতে তেওঁৰ নামটো চিলেকশ্যন ডক্টৰে কোৱা মতে এতিয়া গ'লে মুড়িয়ে 15 দিন খাব দিছে মানে গোটেই জীৱনৰ কাৰণে লগ হৈ যাব এইবাৰ 15 দিনৰ কাৰণে খালে ইফালে বিধ হ'ব ইফালে বিধ হ'ব কেওফালে বিধ হ'ব আমাৰ দাদাগিৰি নেক্সট পাৰ্ট আকৌ আহি আছে এতিয়া হিলাই দি নেইব এই আমাৰ মিকি ৰাতিপুৱাই আহি শ্বুটিং কেতিয়া নমস্কাৰ বন্ধুসকল এই ৰাতিপুৱা আহিলোঁ শ্বুটিঙৰ কাৰণে এতিয়া শ্বুটিং হ'ব তাকে অলপ হোটেলত কিবা এটা খাই লওঁ সুন্দৰ দোকানৰ ফ্ৰণ্টত আমাৰ শ্বুটিং আছে গোটেইবিলাক গৈছে ময়ে লাষ্ট তুমি ইমান ৰাতিপুৱা উঠা ভকত নাটানিবি বোলে দোষ ইমান ৰাতিপুৱা যে আমি মৰ্ণিঙত আমি ওলালো বৰ্তমান আমাৰ দাদাগিৰি নেক্সট পাৰ্ট আকৌ আহি আছে এতিয়া হিলাই দি নেইব দাদাগিৰি ইজ বেক হে কি দাদাগিৰি ইজ বেক গুড মৰ্নিং নমস্কাৰ বন্ধু আমাৰ দুখীয়া প্ৰডাকশ্যনলৈ স্বাগতম জনাইছোঁ আমাৰ নতুন দাদাগিৰি নেক্সট আহি আছে চবেই ছাপোৰ্ট কৰিব ভাল লাগিব বহুতখিনি কৰিছে বাৰু দাদাগিৰিত আমি বৰ্তমান চোৱা মতে গম পোৱা মতে আৰু যিমান পাৰে ট্ৰাই কৰিব চেষ্টা কৰিব চববিলাকে যিমান পাৰে শ্বেয়াৰ কৰিব পৰাপক্ষে আৰু যিমানখিনি পাৰালৈকে আগুৱাই দিব আৰু আমাক কাৰণ আমি বহুত কষ্টৰ ফলত আজি ইমানখিনি পাইছোঁ বুলি ক'ব পাৰি আৰু অলপ আগুৱাই যালে ভাল লাগিব আমাৰো ঠিক আছে থেংক ইউ ভাল লাগিছে শ্বুটিং কৰিছে কাৰণে আমাৰ অসমীয়া ল'ৰা বহুত কষ্ট কৰিছে ভাল হওক ঠিক আছে যাবা পিছে বাই বাই ৰাতিপুৱা ওলালা ৰেডি কেমেৰা নাচাবি এয়া তেখেতে কিছু ইণ্ট্ৰডিউচ কৰি আছে একশ্যন এক্টৰবিলাকক এয়া আমাৰ জেহিৰ আহিছে এইয়া নৰ্মেলি তো ক'ৰবাত যাই আছ এইটো ভালকে মন দিয়া মানে প্ৰসাদৰ কথা ভাবি ভাবি যাই থকা লাগিছে দেখোন এখেতৰ মাথা বেয়া হৈ গৈছে ৰাতিপুৱা 5:30 বজাত উঠিছে এইয়া শ্বুটিং চলি আছে ডাইৰেক্টৰে কিছু ইণ্ট্ৰডিউচ কৰাই আছে ডাইৰেক্টৰৰ অলপ বেমাৰ হৈ আছে পনীয়া পায়খানা কি হৈছে পনীয়া পায়খানা আঠিয়া ক'লে হয় নেকি মানে কেইটা বাজিছে এতিয়া 7:25 ডাইৰেক্টৰ কি হৈছে ডাক্তৰ বিশেষ অসুস্থ তেওঁ পনীয়া পায়খানা হৈ আছে আঠিয়া ক'লে মুড়িয়ে খাইছে অলপ টাইম লাগিব ভাল পাওঁতে ডক্টৰে কোৱা মতে আঠিয়া ক'লে মুড়িয়ে 15 দিন খাব দিছে মানে গোটেই জীৱনৰ কাৰণে লগ হৈ যাব এইবাৰ 15 দিনৰ কাৰণে খালে গোটেই জীৱনৰ কাৰণে লগ হৈ যাব বুলি ডক্টৰে কোৱা পৰামৰ্শ আমি জানামতে আমি এতিয়া বহুত সুখী আমাৰ দুখীয়া প্ৰডাকশ্যনৰ কাৰণ তেওঁ গোটেই জীৱনটো হাগিব নোৱাৰে ৰাতিপুৱাই ক'ত গাড়ীবিলাক লৈ আপুনি মই এতিয়া কি ক'ব শহুৰবাৰী বুলি ক'বলৈ নায়ে হ'লেও লৈছোঁ ক'ৰবাত ৰাস্তাতে যদি শহুৰবাৰী ওলাই তাতে দি থৈ যাম আৰু ঠিক আছে सुमन को मारना इतना मुश्किल नहीं नामुमकिन है বৈহান দিছে বৈহানৰ কথা কৈছোঁ মই বৈহানে মোক মাৰিব নোৱাৰে বৈহান দিছে যি এয়া ৰাজে বুজাই আছে শ্বুটিঙৰ বিষয়ে এয়া আমাৰ এই এক্টৰ আমাৰ ডাইৰেক্টৰে কিছু বুজাই আছে ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক কি ক'বা কি ক'ম মানে আমাৰ এতিয়া শ্বুটিং চলি আছে চাই দিয়ক গুড মৰ্ণিং এয়া আমাৰ বৰ্তমান শ্বুটিং চলি আছে আমাৰ বিশিষ্ট ব্যক্তি যিয়ে চিনিয়েই পায় ইছলামপুৰৰ ইমূৰৰ পৰা সিমূৰলৈ এটা কোণা য'ত চিনি নাপায় পথাৰৰ পৰা ৰাস্তালৈ চবেই জানে আমাৰ ইয়াত লেম্প বিশিষ্ট অভিবক্তা
ৰাতি বৈঠা মাৰে আকৌ দিনতো বৈঠাই মাৰে আজি বৰষুণো আহিছে বতৰ ভাল বৈঠা মাৰা বেয়া নকৰে ইফালে আমাৰ ডেণ্ডিত লাগি আছে ৰাজ বাৰু বিয়া পাতিলে বাৰু আজি 6 মাহ হ'ল বিয়া পাতা কিন্তু পানীয়া পাইখানা আৰু সেইটোৱে আৰু বেয়াকৈ মাৰিছে কবি যে তোমাৰ কেনেকুৱা লাগিছে শ্বুটিংটো কৰি বঢ়িয়া গা তোমাৰ কেনেকুৱা লাগিছে মোৰ তাত সঁচাকৈ একো নাই তোমাৰ ভাল লাগিছে অ'কে অ'কে পলিউশ্যন যোৱাই নাই মুখত আৰু ন ভাল লাগিছে থেংক ইউ লেম শ্বুটিং আহিছে ভাল লাগিছে কি ক'ম আৰু তাৰ বাহিৰে লেমক আৰু কোৱা ৰাস্তা নাই সি অলপ মানুহটো চবৰ ৰঙা হ'লে অকণমান ঠিক হয় আৰু সেই শ্বুটিংবিলাক তো ৰাইজ এটা গভীৰ প্ৰশ্ন দুখীয়া প্ৰডাকশ্যনটো একচুৱেলি কিয় দুখীয়া জানেনে যদি জানে কমেণ্ট কৰিবচোন আমাক থেংক ইউ যিমান ফুৰিয়া পইচা মাল আছে চব লিয়া আৰু দমত দিবি তই হাঁহি থকা নালাগে ৰেডি হাঁহি দে বিলাক একচোন যিমান পুৰিয়া মোবাইল পইচা চব উলিয়া আকৌ আছেতো নক'লো যি আছে চব উলিয়া চব উলিয়া একবাৰ কোনাবে একদম সহজ হ'লে আৰু তুমি মই আছোঁ ডুবাই যোৱা নাই ডুবাই টিকেট কালি আছে মোৰ হে ডুবাই টিকেট কালি আছে আজি ফ্লাইটৰ তেল নাই বোলে সেইকাৰণে অলপ ৰখাই দিলে কালি ফ্লাইটত তাৰমানে মই যোনখন ইণ্ডিগত যাওঁ সেইখন ইণ্ডিগৰ এটা টিকেটৰ দাম 17.5 লাখ সেইকাৰণে অলপ তোমাৰ টাইম লাগিব আজি তেল ভৰালে চাগে ইভিনিং 6টা বজাত যাব লাগিব জনক চাইছিলি নে অসুৰ কি হয় অসুৰ নহয় বৰ্তমান এইখন ফিল্মত মই জমদূত নহয় ভালা বোলা কি হয় জমদূত তেওঁ বুহান দিছে বুহান দিছে বৰ বতৰটো ঠাণ্ডা বুজিছে নহয় বুজাই তোৰ বাচি থাকিব ইচ্ছা আছে নে নাই তোৰ বাচি থাকিব এইটো তোৰ বাচি থাকিব ইচ্ছা এইটো চা ফোন কৰি দিছোঁ তোৰ বাচি থাকিব ইচ্ছা আছে নে নাই ভালে ভালে উলিয়া কি হৈছে তেওঁ বহুত দুখ বৰষুণটো বৰ বেয়া টাইমত পেলাইছে তেওঁ গুৱাহাটীত ইলেকশ্যন আছে আজি তাতে তেওঁৰ নামটো চিলেকশ্যন হৈছে নহয় মোৰ ইলেকশ্যন ডিউটি আছে ইলেকশ্যন ডিউটি আছে তাতে তেওঁ চিলেকশ্যন হৈছে তেওঁ এতিয়া তাতে যাব লাগে হাতত নখ পালিচ লগাব লাগে মেহেন্দি লগাব লাগে যাক যেনেকুৱা পায় আৰু সেয়াই আৰু বৰষুণৰ কাৰণে ৰখি আছোঁ শ্বুটিং কৰিব পৰা নাই আকৌ মোৰ কাম আছে গুৱাহাটী যাব লগা বৰষুণটো এৰিলে শ্বুটিংটো কৰি শেষ কৰি যাব পাৰোঁ ইমান কোৱাই কৰি যদি শ্বুটিঙে নহয় কেনেকৈ হ'ব দাদাগিৰি ৰিটাৰ্ণছ বনাই আছোঁ 1 ঘণ্টাৰ চিনেমা বহি লাহেকৈ নিজকে ঠেলি দি পেলাব লাগিব মানে কি চিষ্টেম কাম কৰ বৰ্তমান আজি আমাৰ শ্বুটিং শেষ হ'ল বৰ্তমান আমাৰ আহি থকা যোনখন দাদাগিৰিৰ নতুন আহি আছে আকৌ আজিৰ কাৰণে বিশেষ ইমানতে এৰিলোঁ যদি ভাল লাগে ভিডিঅ'বোৰ চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু থেংক ইউ